হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল মিৰুল দাস। তো আজি গৈ আছোঁ অলপ পাহাৰৰ ফালে ফুৰিবলৈ। আজি অলপ পাহাৰৰ ফালে আহি আছোঁ বৰ্তমান ফুৰিব। আমি যাম আজি চেলেঞ্জৰ বিদ্যালয় আজি ব্লগ বনাই আছোঁ। চাব পাৰে ৰুকুমে ড্ৰাইভৰ গাড়ী চলাই আছে। আজি অলপ আমি দূৰত আছোঁ, অলপ দূৰত আহিছোঁ, অলপ ফুৰিবলৈ আহিলোঁ। আজি আমি ভাবিলোঁ আপোনালোকক অলপ জাগা দেখুৱাই লৈ যাওঁ। আজি চক্ৰশিলা বুলি কয় এইখিনি জেগা, চক্ৰশিলা আহিলোঁ আমি। আজি মামাৰ ঘৰত আছোঁ, বৰ্তমান মামাৰ ঘৰত আহিছোঁ। আজি অলপ ফুৰিবলৈ আহিলোঁ, জাগা দেখুৱাবলৈ পাহাৰীয়া কেনে চাব পাৰে। মানে চাৰিওফালে পাহাৰে পাহাৰ, মানে ভাল লাগে জেগাবিলাক অলপমান চাই। তাতে আহিলোঁ আৰু অলপ দেখুৱাওঁ বোলো। বাইকখন লৈ মামাৰ পৰা ভালকৈ ভালকৈ চলাব নাজানে, কমে জানে। মই কিন্তু নাজানো বাইক চলাবলৈ, তো সেইটো আজি চেষ্টা কৰিম আৰু বাইক চলাবলৈ। প্ৰথম চাব পাৰে পূৰা পাহাৰ পাহাৰ। আমাৰ ওচৰত এনেকুৱা জেগা নাইতো, তাৰ কাৰণে আহিলোঁ অলপ ফুৰিবলৈ। এনেকুৱা জেগা চাবলৈ ভাল লাগে, কিবা এনেকুৱা কিবা এটা অলপ ভাল লাগে মনত, এনেকুৱা জেগা দেখা পালে। পূৰা গছ গছনিৰ পৰা সেউজীয়া চাব পাৰে, এইবিলাক পাহাৰে পাহাৰ। পাহাৰৰ মাজেৰে ৰাস্তা, পাহাৰ এনেকুৱা যদি ঘৰ হ'লে না আমাৰ কিমান মজা হ'ল হয়। মানে ইফালেও আছে পাহাৰ, এইবিলাক পাহাৰে পাহাৰ। এনেকুৱা যদি ঘৰ হ'লে না আমাৰ এনেকুৱা কিমান মজা হ'ল হয়। ভাল লাগে যোৱা পাহাৰত দেখি। মানে আমাৰ গাঁৱলীয়া জেগাতকৈ বেছি ভাল আৰু। আমাৰ গাঁৱলীয়া জেগাত গাছ গছনি বেছি নাপায়, কাটি শেষ কৰি পেলাই। তো ইয়াতে আছে সেউজীয়া সেউজীয়া পৰিৱেশ, ভাল লাগে চাই। তাৰ কাৰণে আহিলোঁ আৰু। তো এনেকৈ গৈ থাকিম অলপ আগলৈ। তো আপোনালোকেও আহি থাকক আমাৰ লগত পিছে পিছে। আপোনালোক পাহাৰত উঠি দেখুৱাবলৈ চেষ্টা কৰিলোঁ হয়, পাহাৰত উঠিবলৈ চেষ্টা কৰিলোঁ হয় ভিডিঅ' বনাবলৈ। তো কাৰণ আজি অলপ পানী পৰি চাব পাৰে আপোনালোকে। এইবিলাক ৰাস্তাত পূৰা পানী জমা হৈ আছে। বৰ্তমান পাহাৰত উঠিব নোৱাৰি, পিছল হৈছে পূৰা, পৰিব লাগিব পাহাৰত উঠিলে। তাৰ কাৰণে পাহাৰত উঠিব নোৱাৰিম। আৰু বেলেগ দিনা আহিলে উঠি দুকাম চাগে আপোনালোকক পাহাৰত। তো আজি পাহাৰত উঠা নহ'ব, আপোনালোকে বেয়া নাপাব। পাহাৰৰ মাজত এই চাওক অমিতাৰ বাগান, অমিতাৰ খেতি হৈছে। ইয়াতে তাৰমানে খেতি, বেছিভাগ খেতি হয় না পাহাৰীয়া অঞ্চলত। তো আহিবলৈ ইধাৰ গাড়ী মই চলাবলৈ চেষ্টা কৰিম ইয়াৰ পৰা। আপোনালোকক আজি প্ৰথম বাইক চলাব চেষ্টা কৰিম। ৰূপমে জানে বাৰু অলপ আগৰ পৰা, তাৰ এক্সপিৰিয়েঞ্চ আছে, মোৰ নাই। তো এতিয়া ড্ৰাইভৰ মই হ'ম, ৰূপমক কেমেৰা দিম এতিয়া বৰ্তমান ধৰিবলৈ। বৰ্তমান সি আজি বাইক চলাব, প্ৰথম আজি চলাইছে। বাইক চলাম মই, নাজানো ভাল কৰি। ইষ্টাৰে বন্ধ হৈ গ'ল, আহি আছে। আহিছা পাৰিমে চলাবলৈ। প্ৰথম আজি প্ৰায় বন্ধ হৈ গ'ল ষ্টাৰ্ট, নাজানো না ভালদৰে চলাবলৈ। চেষ্টা কৰি আছোঁ আৰু তাৰপিছতো পাৰিম চলাব। প্ৰথম ষ্টাৰ্ট পাৰিছে চলাব, পাৰিম ভাই। মোৰ বাইক হ'লেও লাহে লাহে চলাব লাগিব অলপ। লাহে লাহে চলাটোৱে ভাল। গাড়ী লাহে লাহে গ'লেও লাগে। প্ৰথম আজি মই ট্ৰাই বাইক এইবিলাক পাহাৰৰ জেগা আহি ভাল লাগে, কিবা নিজৰ মনটা ভাল লাগে। কিবা আগে দিব নোৱাৰোঁ, আজি প্ৰথম কথা থাকিব।
হয়তো মানুহখন নেকি নহয় 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 দিয়ক মানুহঘৰ স্কুল হয় ময়ো শুনি ইয়াতে নতুনকৈ নাম লগাওঁ ইয়াতে কৰি ভাল লাগিব আহাৰ পুৰা এইটো আৰু কিহৰ ঘৰ এইটো গাড়ী আছে ইয়াতে পাহাৰৰ ওপৰত গাড়ী থৈছে চুৰটো নকৰে নেকি ইয়াতে চুৰটো নাই নেকি আমাৰ ইয়াত আছে বাগানত কৰিছে প্ৰথমবাৰ আজি বাইক চলালোঁ বেলেগৰ কাৰণে সৰু কথা হ'লেও মোৰ কাৰণে কিন্তু ডাঙৰ কথা সেইটো আজি প্ৰথম গাড়ী চলাইছোঁ মই মোৰ কাৰণে ডাঙৰ চলো চলো চলাও নেকি বাৰু আহে ভাল আন্দাজ লৈয়ে যাওঁ নেকি আজি ইয়াৰ পৰা কিনি পেলাই লৈ যাম মুৰ্গী আগত পৰি গ'ল প্ৰাকৃতিক সৌন্দৰ্য গৈ আছে আপুনি আৰু বেছি আগতে নাজানো জাগাবিলাক চিনি নাপাওঁ ইয়াৰ পৰা নাযাওঁ আৰু বেছি দূৰলৈ ফুৰালোঁ ইয়াৰ পৰা নাযাওঁ আৰু কাৰণ জাগাবিলাক চিনি নাপাওঁ চিনাকি জেগা হয় পুৰা চিনাকি জেগা চিনি তো নাপাওঁ এতিয়া ঘৰলৈ ব'লক আৰু আকৌ এতিয়া ঘৰলৈ উভতি আছোঁ আৰু ঘৰলৈ যাতে বহুত দূৰ আহিছিলোঁ জাগাবিলাক চিনি নাপাওঁ না বিয়াৰ কিবা লগ থাকিলে আৰু ডাষ্টবিন মাৰি থৈ কিমান জাবৰ জোথৰ মিলি
কোনোবা খাই চবৰে লগত চিৰিয়াছ খাব পাৰে ইয়াতে ডাষ্টবিনত পেলাব লাগে মানে ৰাস্তাত পেলাব নোৱাৰি আৰু পুতৰ ফুটাত বান্ধিছে এইবিলাক গছে গছে মাতি আছে মানে ইয়াতে আমাৰ গাঁৱত নহয় য'তে বস্তু খাই তাতে পেলাইছে এইবিলাক ডাষ্টবিন দিছে ডাষ্টবিনত থ'ব লাগে ইয়াতে প্লাষ্টিক কিবা জাবৰ জোথৰ হ'লে মানে গাঁৱলীয়া ডাষ্টবিন আছে ইয়াতে মানে আমাৰ দৰে গাঁৱতে য'তে খাইছে ত'তে পেলাব নোৱাৰে ইয়াত এইবিলাক ডাষ্টবিনতে লেখা আছে ডাষ্টবিন ইউজ কৰিলে ভাল আৰু মানে প্লাষ্টিকবিলাক চব পচি নাজানে হাজাৰ হাজাৰ এইবিলাক বেয়া হৈ নাযায় তাৰ মানে ডাষ্টবিন ইউজ কৰিব লাগে সকলে মানে যদি ইয়াতে আহে প্লাষ্টিক চাষ্টিক বাটে বাটে দেখা নাপাব মানে চাফা পুৰা চাফা গাঁৱত নাই এনেকুৱা আছে কিছুমান গাঁৱত পুৰা পৰিষ্কাৰ তো ইয়াতো এনেকুৱা পৰিস্থিতি আছে ইয়াতে চাব পাৰে জাগা ইয়াতে বিধান পাৰিছে খেতি কৰিব এইবিলাক এইবিলাক চাব পাৰে সৌবিলাক হৈছে পাহাৰ ইফালে চাৰি চাইডে আছে এইফালে আছে পাহাৰ এইবিলাক বহুত আছে তাৰমানে পাহাৰৰ পাহাৰ বেছি পাহাৰৰ কাৰণে বিখ্যাত বুলি ক'ব পাৰি ইয়াতে পুৰা চাৰি চাইডে পাহাৰেই মানে মাজতে গাঁও আছে এইবিলাক গাঁও এইবিলাক খেতি কৰিব পথাৰ বিধান আছে বিধান বাঢ়িছে এইবিলাক পাহাৰৰ ওপৰত ঘৰ আছে সেইবিলাক আছে ঘৰ বান্ধিছে মানুহে তো এতিয়া আৰু বলক আগলৈ এইবিলাক চাব পাৰে মাটি কঁঠাল মাটি কঁঠাল লৈ ইয়াতে আমাৰ ভাষাত ডাইৰেক্ট আনাৰস বুলি কওঁ তাৰ কাৰণে আমাৰ আনাৰস আহে তাৰ কাৰণে আমি আনাৰস কওঁ ডাইৰেক্ট আনাৰস বুলি কয় আনাৰস বহুত পাৰে তাৰমানে তামান পাত আছে আমাৰ তলত আছে দেখা নাপায় গুণ বেছি আছে গুণ বেছি আছে একেবাৰে দেখা নাপাব পাৰে চাব পাৰে ৰাস্তা কেনেকুৱা ৰাস্তা কিন্তু তামাম মজা প্ৰথমবাৰ গাড়ী চলালে আপোনালোকৰ বহুত দূৰলৈ আছিল প্ৰথম গাড়ী আপুনি জানে ইও বেছি নাযায় ভালকৈ অলপ জানে চাব পাৰে না জাগা জাগা কিন্তু আৰু একদিন আহিব পাহাৰীয়া জেগাত কিন্তু পানী কৰি মানে পুৰা পানী টাৰ্ণিং চাব বহুত টাৰ্ণিং আছে তাত গাঁৱলীয়া জেগা হয় বেছি গাড়ী চাড়ী নাহে জোৰে চলোৱা নাই আৰু কিন্তু জোৰত চলালে চাগে চাব পাৰে আপোনালোকে তো ভিডিঅ'টা চাই যদি ভাল লাগিল তেনে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো তো আজিলৈ বাই বাই